পোনপ্ৰথমে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ ফালৰ পৰা আপোনালোকক আদৰিছোঁ। আজি এটা বিষয় আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে হয়তো বহু ক্ষেত্ৰত আমাক বিশ্বাস অকণমান কমকৈ কৰে, যাৰ ফলত বহুত ছাত্ৰ ছাত্ৰীসকলে কিতাপখিনি কিনাত অলপ অসুবিধা হয়। আজি মই দাদা এজনৰ কথা ক'ম। বিমল অধিকাৰী বুলি দাদা এজন আছে। তেখেতে এখন কিতাপ অৰ্ডাৰ কৰিছিলে। মই মানুহ হ'ব খোজোঁ, কুমুদ দাসৰ কিতাপ হয়, ডক্টৰ কুমুদ দাসৰ কিতাপ। আৰু এই কিতাপখন আপোনাৰ বিশ্বনাথ চাৰিআলিলৈ আমি পঠিয়াইছিলোঁ। কিন্তু পঠিওৱাৰ পিছত কেইদিনমান পিছত যেতিয়া কিতাপখন পাইছিলে, তেতিয়া কিতাপৰ মাজৰ যিখিনি পেজ আছে তাত পেজখিনিত অলপ প্ৰব্লেম পাইছিল। মই আপোনালোকক তলত দেখুৱাই দিম, স্ক্ৰীনশ্বটবিলাক দেখুৱাই দিম কি কি প্ৰব্লেম আছিলে। আৰু কিতাপখন তেখেতে কৈছিল যে কিতাপখন এতিয়া মই কি কৰিম, পঢ়িবতো নোৱাৰোঁ। তেতিয়া তেওঁলোক আমালৈ প্ৰেৰণ কৰি দিলে। মই ক'লোঁ যে বোলে আপুনি কিতাপখন পঠিয়াই দিয়ক, আমি ৰিচিভ কৰিম। ৰিচিভ কৰাৰ পিছত পুনৰ আপোনালৈ সেই কিতাপখন ভাল এখন কিতাপ আমি পঠিয়াই দিম। তাৰপিছত তেওঁ আমালৈ পঠিয়াই দিছিল আৰু পঠিয়াৰ পিছত আমি পোৱাৰ পিছত তেওঁলৈ এখন কিতাপ আমি নতুনকৈ প্ৰেৰণ কৰিছিলোঁ। আৰু তেখেতে আমালৈ সেই ফটোকেইটা দিছিলে যেতিয়া কিতাপখন পাইছিল আৰু ধন্যবাদ জনাইছে। এতিয়া আপোনালোকক এই কথাখিনি এইটো কাৰণে ক'লোঁ যে কেতিয়াবা আমাৰ ভুল হ'ব পাৰে বা আমি ভিতৰ পিনে যিহেতু কিতাপখনৰ নেচাওঁ, সেইটো কাৰণে কেতিয়াবা প্ৰিণ্ট যাব পাৰে। তাৰপিছতো যে আমি কিতাপ এখন ৰিচিভ কৰি আৰু ঘূৰাই লৈ উঠি আপোনাক পুনৰ দিওঁ, সেইটো বিশ্বাস দিয়াৰ চেষ্টা চলাই আছোঁ। গতিকে আপোনালোকে আমাক সহায় কৰি যাওক, আমি এই বিশ্বাস অটুট ৰখাৰ চেষ্টা চলাম। আজিলৈ ইমানে, ধন্যবাদ। আৰু মই মানুহ হ'ব খোজোঁ কিতাপখন বহুত অভিভাৱকে অৰ্ডাৰ কৰি আছে। গতিকে সুন্দৰ কিতাপ আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে জ্যোতি অনলাইন বুক মাৰ্কেটিঙৰ জৰিয়তে। আজিলৈ ইমানে, ধন্যবাদ।